এই বাছখনত উঠি আপোনালোকে কষ্ট পাইছে নেকি? আমাৰ তাত বহুত আপত্তি আহিছে, তাৰ কাৰণে আজি চাব আহিছো আমি। আমাৰ ড্ৰাইভাৰ বিলাকৰ চলোৱাটো কেনেকুৱা? ভাল আছে। এচি পুৰা ফুল সার্ভিস দিয়ে না? আমার সিস্টেম ভাল আছে। টিকেট ভালকে দিছে? টিকেট ভালকে দিছে। ড্রাইভার সাহেব, আপনার ড্রাইভিং লাইসেন্স কোড আছে? নিজে চলাইছে তো? দেখাওকচোন এবার। আপনার ড্রাইভিং লাইসেন্স কোড আছে? নিজে চলাইছে তো? দেখাওকচোন এবার। দেখাওকচোন। আপনার ফটো নামটো কিমান? প্রদীপ কুমার কাকতি। এটা আপনি না? ঠিক আছে। হ্যান্ডিম্যান কেইজন আছে? কন্ডাক্টর এজন। ড্রাইভিং লাইসেন্স আছে। বাকি মহিলা রিজার্ভ আছেন না? মহিলা রিজার্ভ আছে। আপনার ইউনিফর্ম তো এইটো হয় না নহয়? ইউনিফর্ম এইটোই আছে না? আমার হেৰি আমার দ্বিতীয় সাহেব ইউনিফর্ম এইটোই আছে। জোতা পিন্ধিব লাগে না লাগে? জোতা জোতা কম্পালসরি। আমিনগাঁও ক'ত লিখা আছে? আজি গাড়ী খবৰ কাৰণে ধুনীয়া মেইনটেইন হৈছে। গাড়ী আনি লাগে itu driving license এখন স্যার এখন কিন্তু এতিয়া স্যার গাড়ী আজি যথেষ্ট কম স্যার নিজৰ কাৰণে ড্ৰাইভাৰ বহুত খাৰা আছে আজি স্যার গাড়ীখন আছে ষ্টেণ্ডিংটো নিয়মতে 10 জনে থাকিব পাৰে। 10 জনৰ বেছি আছিল না? ষ্টেণ্ডিং মাত্ৰ 10 জন থাকিব পাৰে। এনে যাতে কেনেকৈ আমি গ্ৰীণ বাছটো ডিচিপ্লিনভাৱে চলাব পাৰোঁ। তো আজি মই নিজে চালোঁ, চাই পেলাই কিছুমান মই পাইছোঁ ইয়াতে ড্ৰাইভাৰে আজি ইউনিফৰ্মত আহিছিল যদি জোতা পিন্ধা নাছিল, এইটো চালোঁ। ড্ৰাইভাৰৰ ড্ৰাইভিং লাইচেন্সটো মই চালোঁ। মই মাজে মাজে আপত্তি পাইছোঁ, ড্ৰাইভাৰজনৰ ড্ৰাইভিং লাইচেন্সটো লগাই পেলাই কেতিয়াবা হেণ্ডিমেনজনে গাড়ী চলায়। তো এইখিনিকে চালোঁ, মই এখন চাইছোঁ, ঠিকে পাইছোঁ এতিয়া। তো কিছুমানটো দৰকাৰেই নাই। চিষ্টেম এটা অকণমান বেক কৰি বনাব আকৌ ওলাই গ'ল অলপ ঠিক আছে, ঠিক আছে, একদম ল'ব আপোনালোকে। এনে কেছ পইচা নিদিব। আপোনাৰ মোৰ ঘৰ লাহৰিঘাট চাই মৰিগাঁৱৰ পৰা কি বাছ বাছ মানে মানুহ নাই, মাও মানে 100+ মানুহ মানে বিচনাৰ পৰা উঠাব লাগে, কৰিব লাগে। আজি প্ৰথম উঠিছে? আজি উঠিছো, এনে ঘূৰি আছো, কিন্তু গ্ৰীণ বাছত মানে আজি প্ৰথম উঠিছে। কেনে পাইছে? ভালে লাগিছে। আপোনাৰ লগত যে আহিব পাৰিছো, আপুনি পেচেঞ্জাৰৰ লগত যিমান কষ্ট কৰি ঘূৰিছে, ধন্যবাদ, বহুত ধন্যবাদ। আমি কৰি থাকিম। আজি বেছি বেছি
দেৰিৰ পৰা চলায় নিয়মমতে এনেকুৱা একেলগে 5টা গাড়ী থাকিবই নাপায় 1 মিনিটে ৰাখিব পাৰে কিন্তু ড্ৰাইভাৰবিলাকে কেতিয়াবা পেচেঞ্জাৰৰ কিবা তেওঁলোকে বেছিকৈ ৰাখে কোনোবা অভাৰটেকো কৰে এইবিলাক একদম আমি ষ্ট্ৰিক্টলি নাইকিয়া কৰিব বিচাৰিছোঁ টিকেট পইচা দিব নালাগে হেণ্ডিমেন ড্ৰাইভাৰ একদম চিম্পল লাগিছে নিজৰ লেভেলটো নিজে ডাউন কৰি লোৱা হোৱা নাই আমিতো ডাউন কৰা নাই